ফ্ৰেন্ড এতিয়া আমি ওলাই আছোঁ মামাহঁতৰ ঘৰত যাম মই যাম বা যাব আৰু মোৰ মা যাব দেউতাক লগ ধৰিছিলোঁ দেউতা নাযাওঁ ক'লে কি ব্লগ এটা বনাইছোঁ আৰু গাইজ সেয়া কাপোৰ মিলি আছে এতিয়া মোৰ পূৰা ওলাই হৈ গ'ল কালি ড্ৰেছযোৰ পিন্ধিছোঁ আৰু আপোনালোকে সকলোৱে ভাবিছিলে যে টপটো পিন্ধিলে কেনেকুৱা লাগিব আৰু এতিয়া মই পিন্ধি দেখাইছোঁ আপোনালোকক আৰু লগতে পেণ্টটো আৰু এইযোৰ জোতাযোৰ এইযোৰ জোতা সকলোৱে দেখিছে মোৰ জোতাযোৰ আৰু গাইজ আপোনালোকে মই বেটেৰীত যাওঁতে দেখাম আৰু মামাহঁতৰ ঘৰটো দেখাম মামাহঁতে নতুনকৈ ঘৰটো বনাই আছে লিপচা আহিছে বা গাইজ মই আপোনালোকক যাওঁতে দেখাম বাৰু এতিয়া মাহঁতে ফটো মাৰি আছে এয়া বা এটা চোৱা আকৌ মায়ে ফটো মাৰি আছে আমি ফাইনেলি ৰেডি আৰু মাহঁতে এতিয়া ফটো মাৰি আছে এতিয়া আমি আছোঁ বেটাৰীত আৰু বা মোৰ কাষতে বহি আছে চব ভিডিঅ'তে তাৰ কাৰণটো আজি তাই নিজে কৈ দিলে মানে কোৱা নাই তাই নিজে দেখি গৈছে আপোনালোকে নিজে দেখিছে তাই মানে নিজে নোলাওঁ বুলি নোলায় মই ক'লে ব্লগ এটা বনাওঁ কিন্তু তাই নিজে নবনাওঁ বুলি নবনায় মই এতিয়া বহি লওঁ গাখীৰটো কৰিলে গম নাপাওঁ নেকি কি গাখীৰটো মই দিম মোৰ লগত গাখীৰ লৈ লোৱা এই বেটাৰী ষ্টাৰ্ট দিলে আৰু এতিয়া আমি গৈ আছোঁ দেখা মানুহ নাপাবি এয়া আমাৰ ঘৰৰ গাখীৰ তোমাৰ তলতে আছে নেকি এই আমি ঘৰৰ পৰা ওলালোঁ এয়া পায় এতিয়া নিজে পালে পাইছে এতিয়া মই আদাত গৈ আছোঁ ৰে এতিয়া বেটাৰী আমি এতিয়া পাইছোঁ প্ৰগতি ওচৰ মোবাইলটো পেলাবলৈ খুলিছা নেকি ফোনটো আনিব নোৱাৰা নালাগে নালাগে কোন লাগে নালাগে গ'ল মা কিমান ক'লে ইমান হয় এই সমানে ল'ৰাটো এখন এবছৰ হ'ব লগৰে আমাৰ কি চিপছ কিনিবলৈ কৈছে ভনীয়ে ক'লে পাইছোহি আৰু পাইছোহি গধুৰ থাকে বহুত मेरी गल्लाए होगी मशहूर करना कभी तू मुझे नजरों से दूर किथे चलिए तू किथे चलिए जानदा है दिल ये तो जान दिया तू तेरे घर बनाए थे ওপৰলৈ যাম আৰু পাকি
পোৱালি লাজ ভিতৰলৈ গ'লগে লাজতে পাল কি মোৰ হেৰি তুমি আজি ফুৱা নি যে ফুৱা এনেকে ফুৱা থাকা ওপৰত যাবল খাই আছে ঠিকে আছে গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা আৰু কাপোৰ চাপোৰ খোলা নাই বাৰু এতিয়ালৈকে খুলিম আৰু এতিয়া আৰু অলপ টাইমৰ পাছত মই কাপোৰ চাপোৰ খুলি আপোনালোকক লগ পাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক হেল্ল' গাইজ এতিয়া মই পঢ়াৰ আগতে আপোনালোকক এটা কথা কৈলোঁ আজি আহাৰটো একদম পূৰা মানে চিম্পুল হ'ব কাৰণ আপোনালোকে দেখিছেই মানুহৰ ঘৰত আজি ফুল খাই আহিছোঁ মায়ে বনাব আৰু এয়া বিন ফুলকবি গাজৰ আলু আৰু পিঁয়াজ এইটো বিন নহয় মটৰ হয় এইটো মটৰ হয় মই পটককেনে মোৰ বিন ওলাই গৈছিলে মুখত আৰু আজি আঞ্জা একদমেই চিম্পুল আৰু মায়ে বনাব আজি আৰু গাইজ চাই থাকক ভিডিঅ' শেষলৈকে আৰু অলপ পাছত দেখিব বনোৱা আৰু এতিয়া আমি ভাত পানী খাই উঠিলোঁ তাত মানে দৌৰি মেলি খেলি মেলি ভাগৰ লাগিলে সেই গতিকে এতিয়া ভাত খোৱাটো মানে ভিডিঅ' কৰিবলৈ থাকি গ'ল আপোনালোকে পাছত মানে ভিডিঅ' পাবও পাৰে আজি নাপায় আজি ভিডিঅ'টো নাপায় আজি আঞ্জাখন মানে বহুত ধুনীয়া হৈছিলে খাবলৈও যি কি নহওক খালোঁ বলো ভাগৰ লাগিলে আৰু এতিয়া শুমগৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই গাইজ গুড নাইট